সৃষ্টির আগে অন্ধকারতে অরসন্ন আসিল জগৎ এই জগত পোহৰৰ উল্লেখ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টি সৃষ্টিভাৱ প্রজাপতি ব্রহ্মাক অর্পণ করি ললু আমি পালনৰ ভাৰ লাহে 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 ব্রহ্মাদেবে আমার নির্দেশ মর্মে ব্রহ্মাণ্ড পাতনি মেলিব নাভিৰ পৰাই উপ্ৰগত হৈ
প্রথমে ক্রম মো মহাম ক্রমেশ আর অন্ধ্র ক্রমেশ সর্জন করি অনুতপ পুনর্ব্রহ্মা দেবে পজার সৃষ্টির হেতু সর্জন করিলে ক্ষণ ক্ষুনন্দ সনাতন আর ক্ষণক কুমার পুত্রগণর অবৈজ্ঞার ক্রোধ ব্রহ্মা দেবন ভূর পড়াই সৃষ্টি হল দেবতী দেব মহাদেব শিব কুনা কুনা প্রিয় বর্তমান প্রজাপতি দক্ষর দুহিতা কাশ্যপর ভাইচা দিতি দেবীয়ে অপত্নী পুত্ৰগণৰ ইচ্ছাত প্ৰজ্বলিত হৈ অকাৰ্য কৰিবলৈ আগবাঢ়িছে গতিকে প্ৰিয়ে এই সুযোগতে দিতিৰ গৰ্ভে পাতালতো জীৱৰ পাতনি মেলিব লাগিব যাৰ নাম হ'ব দানৱ অথবা দৈত্য প্ৰিয়ে আনহাতে ব্ৰহ্মাই স্বজন কৰা বসুমতী ৰসাতলত পতিত থকাৰ বাবে মানৱ বংশ বিস্তাৰ কৰা অসম্ভৱ গতিকে যিকোনো উপায় কৰি বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনৰ কামনা পূৰণ কৰিব লাগিব আপুনি বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনৰ কামনা পূৰণ কৰিব এই জাতিৰ মনৰ কামনা কেতিয়া পূৰণ কৰিম প্ৰভু প্ৰিয়ে কোৱাচোন কি অভিলাষে দগ্ধ তব প্ৰাণ কিয় প্ৰভু আপোনাৰ ওচৰলৈ আহিলে জয় আৰু বিজয়ে মোক গান এৰি নিদি মোক অপমান কৰোঁতে মই যি অভিশাপ দিছিলোঁ তাৰ ফল প্ৰভু তাৰ ফল তেওঁলোকে কেতিয়া ভোগ কৰিব প্ৰভু প্ৰিয়ে সেই কথা আজি পাহৰি শুনা প্ৰিয়ে লোক মোহ বিঘিনে অমৰেয়া কৰি দুৱাপাল হৈ জয় আৰু বিজয়ে যি অকাৰ্য কৰি তাৰ প্ৰতিফল অচিৰেই ভোগ কৰিব প্ৰিয়ে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব প্ৰিয়ে তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব কাৰণ আমি এই জগতৰ গৰাকী পৰম বিষ্ণু Shashidananda Vigraha
बोला আমি সৃষ্টির কল্যাণের হেতু নিজ কল্প সৌগ্রহ